নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অতি সহজে আটা গুড়িৰ লাডু বনাম। আমাক লাগিব আটা গুড়ি 2 কাপ আৰু সেই একে কাপেৰে 1 কাপ লৈছোঁ চেনি আৰু লৈছোঁ আধা কাপ পানী আৰু ইলাচি 2টা, অলপ লৈছোঁ নাৰিকলৰ গুড়ি, গৰু ঘিউ 2 চামুচ। আমাৰ কেৰাহী গৰম হৈ গৈছে। মই এতিয়া দিম গৰু ঘিউ 2 চামুচ। গেছৰ ফ্লেমটো লো কৰি ৰাখিব। মই এতিয়া দি দিম আটাবিলাক। অলপ টাইম ভাজি কৰি থাকিম। এনেদৰে লৰাই থাকিব আপোনালোকেও। গেছৰ ফ্লেমটো লো কৰি ৰাখিব। এতিয়া মই দি দিম নাৰিকলৰ পাউডাৰ। এনেদৰে অলপ টাইম আপোনালোকেও ভাজি কৰি থাকিব। আমাৰ আটা গুড়ি ৰঙচুৱা হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া আটা গুড়িবোৰ ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই চেনিৰ পানী বনাম। চেনি দি দিছোঁ 1 কাপ। আৰু আধা কাপ দিছোঁ পানী। চেনি পানীখিনি মই লো টু হাই ফ্লেমত উতলাম আৰু এতিয়া মই দিছোঁ ইলাচি পাউডাৰ অলপ। আমাৰ চেনি পানী হৈছে নে হোৱা নাই মই এতিয়া চেক কৰি চাম। অলপ অলপ আঠা হৈছে। এতিয়া আৰু এবাৰ চেক কৰি চাম মই। অকণমান ডাঠ হৈছে। মই এতিয়া আৰু এবাৰ চেক কৰি চাম। সৰুকৈ আঠা এটা তাঁৰ এডাল সৃষ্টি হৈছে। এতিয়া আমাৰ চেনি পানী হৈ গৈছে। এতিয়া মই চেনি পানীখিনি দি দিছোঁ। অলপ অলপ কৰি ল'ব আপোনালোকেও। এতিয়া মই এটা এটা কৰি লাড়ু বনাই যাম। গৰম যে আপোনালোকেও চামুচ এখন লৈ ল'ব। এয়া মোৰ প্ৰথমটো লাড়ু হৈ গৈছে। এনেদৰে আপোনালোকেও কম কমকৈ লৈ মেলি বনাব। আমাৰ গোটেইকেইটা লাডু বনোৱা হৈ গৈছে। এতিয়া মই চাহৰ লগত পৰিৱেশন কৰিম। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব। এনেদৰে এদিন আপোনালোকেও বনাই খাই চাবচোন। কেনেকুৱা পালে বাৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই।